আমি এনেকৈ শোভাযাত্ৰা প্ৰতি বছৰে কৰি আছোঁ মাঘী পূৰ্ণিমাৰ দিনা। আৰু আমাৰ ইয়াত পাখামাৰা আঞ্চলিক হৰি মন্দিৰ, এই হৰি মন্দিৰৰ অন্তৰ্গত ৰাইজে আমাৰ ইয়াত ৮৬ ঘৰ মানুহ আছে। আমি আটাই মিলি এনেকৈ আমি প্ৰতি বছৰে কৰি আছোঁ। আজি আমাৰ এই অনুষ্ঠানটো ১৮ বছৰ হ'ল। এইখিনি আৰু ইয়াত আমাৰ গোটেইখিনি পৰিয়াল যিমান আছে প্ৰতি পৰিয়ালৰে ৰাইজে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে আৰু শেষত আমি এটা প্ৰীতি ভোজন কৰোঁ। শোভাযাত্ৰা উদ্দেশ্যটো এইটোৱে যে অপায় অমংগল দূৰ হওক, সকলোৱে শান্তি সম্প্ৰীতিৰে মিলা প্ৰীতিৰে বসবাস কৰক, এইখিনিয়ে আমাৰ উদ্দেশ্য। আমাৰ উঠি অহা চামেটো আমি ভাগৱত নগৰলৈ আমি গমেই নাপাব। গতিকে আমাৰ এই ভাগৱত ধৰ্মটোৱে আমাৰ শ্ৰেষ্ঠ ধৰ্ম বুলি শংকৰদেৱে কৈ আছে। গতিকে আমি এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পালি আছোঁ আৰু আজিও সেই সম্পৰ্কে সেনেকৈ আমি প্ৰচেছনত আহিছোঁ। সমূহ ভক্তপ্ৰাণ ৰাইজ, আমি এই সুদৰ্শন সমন্বয় সংঘটো 2020 চনতে আমি স্থাপন কৰিছিলোঁ আৰু আমাৰ এই সুদৰ্শন সমন্বয় সংঘটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল আমাৰ হিন্দু সমাজ একত্ৰিত কৰি আৰু এই হিন্দু সমাজৰ ধৰ্ম ৰীতি আমি লক্ষ্য উদ্দেশ্য আগত ৰাখি যিখিনি আমাৰ গোটেই আমাৰ চুবুৰীকেইটা মোটামুটি 20-22টা চুবুৰী আছে, গোটেই চুবুৰীকেইটা আমি লগ হৈ একত্ৰিত হৈ আজি এই পৰম্পৰাগতভাৱে আমি 2020 চনৰে পালন কৰি আহিছোঁ। আৰু এই আমাৰ সুদৰ্শন সমন্বয় সংঘৰ আমাৰ জৰিয়তে আমি প্ৰতি বছৰে মাঘী পূৰ্ণিমা উপলক্ষে আমি এই ভাগৱত শোভাযাত্ৰাটো প্ৰত্যেকটো চুবুৰীতে আমি টাচ কৰি কিনে আমি গোটেই সমাজক এটা ধৰ্মীয় প্ৰচাৰ আৰু ৰীতি নীতিৰে ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা চলাই আহিছোঁ। লগতে আমি পৰৱৰ্তী সময়তো এই প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমি ঐক্যবদ্ধ হৈ হিন্দু সমাজ একত্ৰিত হৈ আহিছোঁ। আমাৰ যিটো মোটামুটি আমাৰ ৪৫০০ৰ পৰা ৫০০০ মানুহ আমাৰ এই সভাস্থলীত উপস্থিত হৈ সকলোৱে মিলা প্ৰীতিৰে প্ৰীতি ভোজন কৰে।